তেবে কৃষ্ণ পরায়ণ যুধিষ্ঠিত পুত্র বন রাজ্য বহু যন্ত্রণীতে নকরিবা মনেরা আমার প্রীতির ভাব আবে কোনো দিউগ ধৃতরাষ্ট্র মন্ত্রমতি সময়াতি শুনিও নকৰে অৱধান আপ দেখি বিদুৰৰ মনে তাপ নিৰন্তৰ এৰি যাবে শান্তয়ান শুনে নৰনাৰে কৃষ্ণ কথা মন কৰি ইহে মাধৱ কৰে দস্য কলি যুগে দুখাৰ নাম বিনে নাহিয়াৰ জানাহি শাস্ত্ৰ হেন জানি নৰনাৰে আন কথা পৰিহৰি জানি ধৰা কৃষ্ণ গুণ নাম বৈষ্ণৱৰ দাসনে গোপাল চৰণ দিজ সকহে ডাকি গুণগাব হৰি মহাভাগৱতৰ পদছন্দ প্ৰথমে উল্লেখ কৰি লৈছে যে অন্যায় ভাৱেৰে পাশা খেলত জয়লাভ কৰাৰ পিছতো যুধিষ্ঠিৰে সৈমান হৈছিল যে 12 বছৰ মই বনবাস খাটিম। অন্যায় সময় মানে এইকাৰণে জানিবলগীয়া হয়, এই যে পাশা খেল কিয় অন্যায় আছিল, শকুনিহঁতৰ 100 জন ভাই ককাই আছে, ধৃতৰাষ্ট্ৰ 100 জন পুত্ৰ। দেখিছে 100 জন যদি থাকে কেতিয়াবা কুৰুবংশ ধ্বংস কৰি দিব গান্ধাৰীহঁতৰ ল'ৰা ছোৱালী। সেইকাৰণে ধৃতৰাষ্ট্ৰই এবাৰ নিমন্ত্ৰণ কৰি আনি সকলোকে আদি কৰি গোটেই 100টাক বন্দী কৰি থলে। 101টা টোটেল 101 101টা বাপেক আৰু 100 পুত্ৰ। যেতিয়া একেবাৰে সৰুজনৰ নাম আছিল শকুনি, বন্দী কৰি থৈ গোটেই 101জনৰ ভিতৰত এসাঁজ ভাত দিছিল দুয়োজনৰ দেউতাকে ধৃতৰাষ্ট্ৰ। এসাঁজ ভাত দিলে 101জনে এসাঁজ ভাত খাব গলে অকণ নপৰে, কাৰো পেট নভৰে।
তেতিয়া শকুনি দেউতাকে কৈছে যে মই তোমালোকৰ পিতৃ হিচাপে এটা সিদ্ধান্ত দিওঁ, যিহেতু এসাঁজ দিছে, এজনে খালে কি বাচি যাব? এজনে ভয় খালে কোনো নাবাচো, আমি এজনে নাখাওঁ, সিদ্ধান্ত নাখাই মৰিম, এজনক আমি এসাঁজ ভাত দি দিম। কিন্তু এটা চৰ্ত যে যিজনে জীয়াই থাকিব সেইজনে কিন্তু ধৃতৰাষ্ট্ৰ 100 পুত্ৰক ধ্বংস কৰিব লাগিব, প্ৰমিছ কৰিব লাগিব। কোনে কৰিব পাৰিব কাম? সকলোৱে গম পাই গ'ল। শকুনি আছিল অলপ চতুৰ, একেবাৰে কনিষ্ঠ, নুমলীয়া। সকলোৱে সিদ্ধান্ত দিলে, 99 জনে দেউতাকক গাত কৰি গৈছে যে দেউতা, আমি কিমান দিন জীয়াই থাকো, কাৰাগাৰত বন্দী হৈ নোখোৱাকে মৰি যাম, আমাৰ সৰু ভাতৃ শকুনি জীয়াই থাকক, এসাঁজটো দিবই আমাক। সি আমাক হত্যা কৰাৰ তিল তিল প্ৰতিশোধ লৈ লয়। সিদ্ধান্ত হৈ গ'ল। বাকী 100 জনে নোখোৱাকৈ মৃত্যুবৰণ কৰিল, শকুনি জীয়াই থাকে। শকুনিৰ জীৱনৰ দায়িত্ব কি হৈ গ'ল? যে কুৰুকুল ধ্বংস প্ৰকাৰন্তে। তেতিয়া ধৃতৰাষ্ট্ৰই কৈছে, সেই 100টা মৰিল যেতিয়া এটাই কি কৰিব? একো কৰিব নোৱাৰে, যা ইয়াক পুৰা কাৰাগাৰৰ পৰা মুক্ত কৰি দি দিলে। কিন্তু আশীৰ্বাদ দিছিলে শকুনিৰ দেউতাকে যে হে মোৰ পুত্ৰ শকুনি, তুমি অকলে যুদ্ধ কৰিব নোৱাৰিবা, 100টা হয়, দুৰ্যোধন দুশাসনকে আদি কৰি মোৰ শৰীৰটোৰ মৃত্যু হোৱাৰ পিছত মোৰ হাড়েৰে তুমি কি বনাবা? জোৱা তেলৰ গুটি, পাখা গুটি বনাবা। আৰু মই তোমাক আশীৰ্বাদ কৰিছো, তুমি গুটিটো মাৰোতে যিটো শব্দ কবা সেইটো ওলাব। যদি 6 বুলি দিয়া 6 ওলাব। যদি তুমি পণ ধৰিছা পাছত 5 বুলি কবা, 4 ওলালে মই লুটি খাই 5 হৈ যাম। কম ডাঙৰ আশীৰ্বাদ দিছিলে, পিতৃৰ আশীৰ্বাদ। তেতিয়া শকুনিয়ে গম পাই গ'ল, আহি থকা ভয়ংকৰ যুদ্ধখনত মই জিন। শকুনি যুদ্ধ কি? প্ৰতিশোধ। মোৰ পিতাক, মোৰ ভাতৃক বধ কৰাৰ প্ৰতিশোধ। মোক যেনেকে ধ্বংস কৰিলে তহঁতকো মই ৰেহাই দিওঁ। সেইদৰে দেউতাক ঢুকোৱাৰ পিছত শকুনিয়ে পৰম গোপনেৰে দেউতাকৰ বাক্য শিৰত লৈ দেউতাকৰ মৃত্যুৰ পিছত তেওঁ মূল ৰাজহাড়েৰে পাখা গুটি বনাইছিল। সেই পাখা গুটি তেওঁৰ লগত হেতি অস্ত্ৰ। সেই পাখা গুটি এনেকুৱা অস্ত্ৰ আছিল বৰ্তমান সময়ত এটম বোমতকৈ ভয়াৱহ। সেই পাখা গুটিয়ে ধৰ্মৰাজ যুধিষ্ঠিৰৰ দেশ সন্মান কৰিছিল, এগৰাকী নাৰীৰ ইজ্জত সন্মান কৰিছিল। পাখাত পণ ধৰিছিল। তেতিয়া ইন্দ্ৰপ্ৰস্থত যেতিয়া যুধিষ্ঠিৰহঁতে ৰাজ্য স্থাপন কৰিলে, সেই ইন্দ্ৰপ্ৰস্থখন লবলৈ মূৰত পোক সুমুৱাই দিছিল শকুনিয়ে। কাক দিছিল? দুৰ্যোধনক। দুৰ্যোধনৰ অহংকাৰৰ সুযোগ ললে আৰু দুৰ্যোধনক নিজৰ ফলীয়া কৰি লৈ দুৰ্যোধনক গেৰাণ্টি দিছে, তুমি বলেৰে নোৱাৰা পাণ্ডুপুত্ৰ। অৰ্জুন এনেকুৱা এজন বীৰ, কৃষ্ণ যাৰ সখা, তেনে ক্ষেত্ৰত তুমি কি কৰা? অন্য এখন যুদ্ধ কৰা, জোৱা খেলৰ যুদ্ধ, পাখা যুদ্ধ। এই পাখা যুদ্ধত সকলোবোৰ এটা এটাকৈ হৰুৱাই মই তোমাক কি কৰিম? ইন্দ্ৰপ্ৰস্থ দিয়াই দিম। যিজনী দ্ৰৌপদীয়ে তোমাক অন্ধৰ পুত্ৰ, অন্ধ বুলি নিন্দা কৰিছিল, সেই দ্ৰৌপদী তোমাৰ কোলাত মই বহুৱাই দিম, চেলেঞ্জ কৰিছিল। আৰু দুৰ্যোধনে জানিছিল শকুনিয়ে যি কয় প্ৰত্যেকটি ক্ষেত্ৰত কৰিবই। পাখা খেল পাতিলে যে যুধিষ্ঠিৰ ঠিকেই পণ ধৰিছে। কেতিয়াবা 3 পাতি খেলি চাবচোন, পাগল হৈ যাব। খেলটো চাই থাকিব 3 পাতি, 3টা গুটি থাকে, এইখিনিতে আছে বুলি ভাবিছে, তাতহে আছে, ইমান চলনা। সেই পাখা খেল খেলোতে পণ ধৰি ধৰি সমস্ত ধ্বংস কৰি দিছিল। এইকাৰণে শকুনিৰ কথাটো জনালো যে কূটনীতিৰ ক্ষেত্ৰত শকুনিয়ে মহাভাৰতত এনেকুৱা এটা অভিনয় কৰিলে, চাৰিত্ৰিক বৈশিষ্ট্য হিচাপে কৃষ্ণতকৈ কোনো গুণে কম নাছিল। কৃষ্ণ আছিল ধৰ্মৰ পক্ষত, শকুনি আছিল অধৰ্ম আৰু কৰ্তব্য পৰায়ণৰ ক্ষেত্ৰত। ইয়াতে উল্লেখ কৰিছে যে সেই পিতৃৰ ৰাজ্যখন ঘূৰাই নাপালেও
নিজৰ ইন্দ্ৰপ্ৰস্থ ঘূৰাই নাপালেও 5খন গাঁও বিচাৰিছিল পাণ্ডু পুত্ৰই, তাকো নিদিলে। মনৰ দুখতে বিদুৰে কুৰু বংশ এৰি কলৈ গৈছিল তীৰ্থলৈকে বুজাই দিয়ে। সেইখিনি কৈ উঠি কৈছে যে শুনিও নৰনাৰী কৃষ্ণ কথা মন কৰি ইহে মাধৱক কৰে বৈশ্য, কলি যুগে ইটো খাই নামবিনে নাহিয়াৰ জানাইহি শাস্ত্ৰৰ ৰহস্য। এই যে ৰাজ মন্দিৰলৈ দেওবাৰে আহি এইখিনি সময় বহি আপোনালোকে কি পাইছে? অমূল্য ধন, মহাধন। আত্মাটোক জানিবৰ কাৰণে লাহে লাহে আপোনালোকে অগ্ৰসৰ হৈছে পৰমাত্মাৰ প্ৰতি। কাৰণ কলি যুগত বোলে কৃষ্ণ নামৰ বিনে বাকী সকলোবোৰ ব্যৰ্থই হৈ আছে। যিমানবোৰ পদ পঢ়ি গৈছে পাঠকে, এইফালৰ পৰা যিমান পোৱা গৈছে গোটেই শব্দবোৰ কৃষ্ণ সমন্বিত, গোটেইবোৰেই নাম। দুঘণ্টা যে শুনি আছে, হাজাৰ হাজাৰ বাৰ নাম আপোনাৰ কাণৰ পোহৰত গৈ খুন্দা মাৰিছে। সেইকাৰণে সাধু সংগ, কৃষ্ণ নাম কলি যুগত সৰ্বশ্ৰেষ্ঠ। আমি কোৱা নাই, নিজে শুনক কি কৈছে? হেন জানি নৰনাৰী আন কথা পৰিহৰি, জানি ধৰা কৃষ্ণ গুণ নাম, বৈষ্ণৱ নিজ দাস গোপাল চৰণ নিজ কহে কি বোলা ৰামৰ। কিমান বাৰ ৰাম শব্দ উচ্চাৰণ হৈছে এই স্থলীত, কিমান বাৰ কৃষ্ণ শব্দ, কিমান বাৰ জয় কৃষ্ণ উচ্চাৰণ হৈছে, হিচাপ আছেনে বাৰু? অলেখ বাৰ। এই কৃষ্ণ ৰাম আৰু ভাগৱতৰ শব্দবোৰ দুঘণ্টা প্ৰতি সপ্তাহত আকাশে বতাহে ই ধ্বনিত হৈ আছে। এই ধ্বনিৰ মাজেৰে শব্দ তৰংগই আপোনাৰ কৰ্ণৰ পোহৰলৈ গৈ আত্মাক জগাই তোলাত সহায় কৰিছে। আৰু যদি পৰম সৌভাগ্য হয় এই গোটেই ভাগৱতখন এবাৰ শ্ৰৱণ কৰা, সেইটো জীৱনৰ কথাই থাকে। আৰু জানো অতি সুন্দৰভাৱে পদচন্দলৈ আগবাঢ়িছে। আহক প্ৰভুজনৰ কণ্ঠেৰে আমি শ্ৰৱণ কৰিছো। জয় কৃষ্ণ। কিবা কৃষ্ণ ঠিক আছে। প্ৰভুজনৰ কিবা আছিল, একেলগে কৈছো প্ৰশ্ন কেইটা। এই মাত্ৰ পাহৰিছো মই, এই মাত্ৰ মনলৈ আহি আছিল নামটো, মই মনত পৰিলে কৈ দিম বাৰু। জানো ৰজাসকলৰ কৰ্তব্য, যদি যুদ্ধলৈ নিমন্ত্ৰণ কৰে যুদ্ধ কৰিবই লাগিব। ক্ষেত্ৰীয় এতিয়া আপোনালোকে আচৰিত পাব, মোক যদি ক'ৰবাত ভাগৱতত নিমন্ত্ৰণ কৰে, মোৰ যদি বন্ধ আছে, ভাগৱত যদি নাই, মই যাবই লাগিব, এইটো কৰ্তব্য। বুজাই দিছো ন। এনেকুৱা হ'ল যে আপুনি ক'লে অহা দেওবাৰে ভাগৱত আছে, ডেকা বাবু আহিব, মই যদি প্ৰগ্ৰাম নাথাকে মই যাব নোৱাৰাকে থাকিবই নোৱাৰো, কাৰণ এইটো মোৰ স্বধৰ্মত কৰিব। আপুনি আহ্বান কৰিছে কিহৰ কাৰণে? ভাগৱতৰ বাবে। এই ভাগৱতখন শ্ৰৱণ কীৰ্তন কৰিম বুলি ইতিমধ্যে সমস্ত জীৱন অৰ্পণ কৰিম। আৰু সত্ৰবিলাকৰ কি, কোনোবাই যদি যুদ্ধত আহ্বান কৰে সি প্ৰাণ দি হলেও যাবই লাগিব। যুদ্ধও যুদ্ধ আৰু জুৱা খেলটো যুদ্ধ, এইটো দ্ৰুত ক্ৰিয়া বুলি কৈছে। দ্ৰুতম পানম স্ত্ৰিয়ঃ, শাস্ত্ৰত লিখা আছে, সেইটো যুদ্ধ। যে হে যুধিষ্ঠিৰ, তোমাৰ লগত মই অস্ত্ৰ যুদ্ধ নকৰো, কি যুদ্ধ কৰিম? মই এইটো ক্ৰীড়া যুদ্ধ কৰিম। সেইকাৰণে যুধিষ্ঠিৰে জানিও কি কৰিছিল? পাখা খেল খেলিবৰ কাৰণে সহমত দিছিল। কিন্তু সহমত দিছিল, তেওঁ ঠিকেই আছিল। শেষত ছলনা কৰা হ'ল। তেওঁ গমেই পাই আছে এইবাৰ মই মাৰিলে ছয়টো ওলাবই। কিন্তু পাখা গুটি কেইটা কি আছিল? সপোনী দেউতাকৰ। এই কি লুটি খাই যায় আৰু এবাৰ সিটো পক্ষক জয়লাভ কৰাই দিয়ে। কাৰণ আশীৰ্বাদ দি আছে, পিতৃৰ আশীৰ্বাদ চলি আছে। 100 জন মানুহে তিল তিলকৈ নোখোৱাকে মৃত্যুবৰণ কৰা যি শক্তি, সেই শক্তিটো সপোনী দেউতাকৰ পাখাৰ গুটিত থকাৰ বাবে চলনা কৰাৰ কাৰণে ধৰ্ম পথত থাকিও যুধিষ্ঠিৰ হাৰি গৈছিল। আন নালাগে, স্বয়ং বলৰামেও পাখা খেলিছিল, ভাগৱতত দিয়া আছে। কিয় খেলিছিল? যুঁজাৰুসকলৰ, ক্ষত্ৰিয়সকলৰ ধৰ্ম
যে কোনোবাই যুদ্ধ কৰিবলৈ বিচাৰিলে যুদ্ধ কৰিবই লাগিব আৰু কোনোবাই যদি পাশা খেলিবলৈ নিমন্ত্ৰণ কৰে খেলিবলৈ। কথাটো অনুভৱ হৈছেনে বাৰু? কৰ্তব্য। ধৰি লৈছো কোনোবা এজন শিক্ষক ইয়াতে আছে, এটা আদৰ্শ ক্লাছ মডেল ক্লাছ এটা কৰি দিব লাগে। ধৰি লৈছো আপুনি কথা এটা কৈছে, ইয়াতে যদি ডিচি বাইদেউ আহি কয় যে আপুনি এভি স্কুলত এটা ক্লাছ কৰি দিব লাগে, এজ এ টিচাৰ আপুনি তেওঁৰ অনুৰোধটো কেতিয়াও পেলাব নোৱাৰে। আপুনি যদি নাযায়, মই যদি নাযাওঁ, তেতিয়া জানিব নিশ্চয় দক্ষতাটো কম আছে। যুঁজাৰু এজনে যুদ্ধলৈ নোযোৱাৰ লগে লগে তেওঁ সেইটো কি পৰাজয় এটা অধৰ্ম হৈ যায়, যে যিটোত আছে সেইটোৰ পৰা তেওঁ লৰচৰ কৰিব নোৱাৰে। ইয়াতে ভাবিছো ৰান্ধনি বহুত আছে। কেতিয়াবা কোৱা গ'ল যে আপোনাৰ পাল পইচা দি চাহ দিয়াৰ দায়িত্ব, তেওঁ যদি কয় চবে ইমান কোৱা মানুহ আছে মই যাব নোৱাৰো, শেষ, ধৰ্ম নষ্ট। তেওঁ কৰ্তব্য ৰন্ধন কাৰ্যৰ জৰিয়তে সমাজ শুশ্ৰূষা, গৃহস্থ শুশ্ৰূষা। যদি কেতিয়াবা শাৰীৰিক বেয়া আছে বেলেগ কথা, কিন্তু তেওঁ নিজে কি কৰিব নোৱাৰিব, সেই কামটোৰ পৰা বিৰত থাকিব নোৱাৰিব। এতিয়া আমাৰ এটা পূজাৰী প্ৰভু আছে, সদায় পূজা দি আছে। কেতিয়াবা যদি কয় মই সদায় সদায় নোৱাৰো দেই, খালী গায়ে আপুনি ইমান দিন প্ৰকাশ টকাত বৰ্তন কৰিব নোৱাৰো, কোনে কয় কৰক, অধৰ্মই কৰক। অৰ্থাৎ যিজন মানুহৰ যিটো কৰ্মত তেওঁক নিয়োজিত কৰে ভগৱানে, তেওঁক কৰ্মৰ জৰিয়তে। সেইকাৰণে কি কৈছে, কৰ্মই ধৰ্ম। আৰু সেই সময়ত পাশা খেল নিমন্ত্ৰণৰ বাবে কাক পঠাইছে জানে? স্বয়ং বিদুৰক পঠাই দিছে পাশা খেলৰ নিমন্ত্ৰণ, যে হে যুধিষ্ঠিৰ, তোমাক হস্তিনাপুৰলৈ আমন্ত্ৰণ কৰা হৈছে পাশা খেলিবলৈ, তুমি কি কোৱা? যে খুৰাদেউ, যিহেতু ক্ষত্ৰিয় কৰ্তব্য, কৰবাৰ পৰা আহ্বান আহিলে যাবই লাগে, গৈ আছো বুলি গোটেই ভাৰতবৰ্ষৰ ছবিখন চেঞ্জ হৈ গৈছে। গোপনিগৰতি ৰাজা গুণমহাশয় আৰু যেন দেখিলন্ত বিদুৰে নায় একদিন গোবিন্দক উঠাইলা পাণ্ডৱে সভামজহিত বাক্য বুলিলা মাধৱে ভীষ্ম আদি কৰি যত অনন্তা লোক অনৰ অমিত সিটো বাক্য কেশৱৰ নমানিল দুযোগ ধন পাপ কিলা দেখি বিদুৰ মনে বিষাদ মিলিলা আৰু কিছু শুনিৰূপ কথা ৰাজ বিদুৰক কৰি আছা যি কাজ এৰামে কদিন ধৃতৰাষ্ট্ৰ হিত পুচিলে গৃহ মাজে বিদুৰক ডাকিয়া বিদুৰক দেশ ভৈলা কৰি অংগ পাৰি ধীতৰাষ্ট্ৰে বুলিলা বচন
ৰূপহিত মন্ত্ৰ বিদুৰক পায়ে পাণ্ডৱক ৰাজ্য কিবা দিবা জুৱাই যিখিনি কাৰণত বিদুৰে হস্তিনাপুৰ পৰিত্যাগ কৰিছিল তাৰ লগত আৰু দুটা কাৰণ যোগ কৰিছিল। সেই কাৰণটো হৈছে যে শ্ৰীকৃষ্ণই এবাৰ শান্তিৰ প্ৰস্তাৱ লৈ হস্তিনাপুৰলৈ শান্তিৰ প্ৰস্তাৱ। শ্ৰীকৃষ্ণই কেতিয়াও ৰক্তপাত হোৱাটো নিবিচাৰিছে। শান্তিৰ মাধ্যমেৰে সমস্যা সমাধানটো বিচাৰিছিল। আৰু ৰাজসভাত আহি যেতিয়া কৃষ্ণই বুজাই দিছিল যে হে ধৃতৰাষ্ট্ৰ, পাণ্ডু যিহেতু ৰজা আছিল, তেওঁ পুত্ৰসকলে ৰাজ্যখন আধা পাব লাগে, আধা দিবলৈ অসুবিধা পাইছে, আপত্তি নাই। তুমি কি কৰা, 5খন যদি গাঁও দি দিয়া, পাণ্ডৱে তাতে সন্তুষ্ট হ'ব। সেই কথাটো শুনা পাই ধৃতৰাষ্ট্ৰই মাত দিব নাপাওঁতে গৰ্জি উঠিল দুৰ্যোধন যে 5খন গাঁৱৰ কথা বেলেগ, হে কৃষ্ণ, বেজীৰ আগত অহা মাতৃও দিয়া নহয় বিনা যুদ্ধে। ইমান ডাঙৰ শব্দ কৈছে। সুচাগ্য মেদিনী, সুচাগ্য মানে সুচিৰজ্ঞ, এইটো সংস্কৃত শব্দ। বেজীৰ আগত আহা মাটি কোনো নিদিয়ে, কম ডাঙৰ কথা কৈছে যে ইমান কপৰ্থনা কৰিছিল। যিজন কৃষ্ণ ইমান মধুৰ বাণীৰে বুজাই দিছিল, সেই বুজনিটো মনা নাছিল, ইমানেই অন্ধ আছিল ধৃতৰাষ্ট্ৰ। আজিও কিন্তু বহু পিতৃয়ে নিজৰ পুত্ৰহঁতৰ দুখ দেখিলেও প্ৰতিবাদ নকৰাকে আছে। সেইসকলেও কিন্তু ধৃতৰাষ্ট্ৰৰ সমতুল্য। জানিবলগীয়া কাৰণে ধৃতৰাষ্ট্ৰৰ চৰিত্ৰটো উপস্থাপন কৰিছে মহাভাগৱত। এনেকুৱা হৈ যায়, সঁচাকৈ মোৰ নিজৰ ক্ষেত্ৰতে মই দেখিছো, ল'ৰাটোৰ পৰা যদি চকুৰে চকু পানী ওলাই গ'ল, মানে মানি বেগৰ পৰা পইচা কেইটা খাওঁতকে ওলাই গ'ল, কি লাগি আছে ধৰি লৈছো, অমুকটো ল'ব লাগে, পাপা দিয়া দিয়া, কেনেবাকে কান্দা কুটা কৰাৰ পিছত মনটো সেমেকি যায়, কি হয় হ'বলৈ যোৱা আটাইতকৈ আজি ল'ৰাটোৱে বিচৰা বস্তুটো যদি অনুপযুক্ত, আপুনি দিয়া নাই, সি এদিন কান্দিব। কিন্তু যদি আপুনি ভাল শিক্ষা দিয়া নাই, আপুনি গোটেই জীৱন কান্দিব। বিৰাট ডাঙৰ কথা, জানিবলগীয়া। এজন ব্যক্তিৰ ল'ৰাই ধৰি লৈছে, মোৰ ল'ৰাটোৱে এখন বাইক বিচাৰিছে, ধৰি লৈছে, তাৰ বয়সো হোৱা নাই, তাৰ মৰমতে যদি বাইক এখন কিনি দিওঁ, কি হ'বগৈ, ক'ৰবাত এক খুন্দা মাৰি গণ্ডগোল লগাই দিব, বয়সো হোৱা নাই। সি বাইকখন কিনি নিদিয়াৰ কাৰণে সি কান্দিব, এদিন দুদিন এসপ্তাহ কান্দি মন ভাল হৈ যাব। কিন্তু তাৰ যদি কান্দনটো সহ্য কৰিব নোৱাৰি তাক বাইকখন মই কিনি দিওঁ, ঈশ্বৰে নকয় গৈ পেলাই খুন্দা খাই কেনেবাকে তাৰ যদি প্ৰাণটো গুচি যায়, মই গোটেই জীৱন কান্দিব নালাগিব? কৈছে, হে নৰ নাৰী, তুমি তোমাৰ পুত্ৰই এদিন কান্দিলেও সহ্য কৰা, যদি সেইটো সহ্য নকৰা তুমি গোটেই জীৱন কান্দিব লাগিব। আমি কোৱা নাই, শাস্ত্ৰই কৈ আছে। ধৃতৰাষ্ট্ৰৰ কেতিয়া হৈছিল, কৈছে ন চ বিদ্যা সমবন্ধু ন চ পত্য সম স্নেহম ন চ দৈবাত পৰম বল। কৈছে ন চ বিদ্যা সমবন্ধু, এই পৃথিৱীত ভগৱানৰ পৰা বিদ্যাৰ সমান শ্ৰেষ্ঠ বিদ্যা আৰু কতো নাই। ন চ ব্যাধি সমৰিপু, যদি আপোনাৰ ডাঙৰ বেমাৰ হৈছে কোনো শত্ৰুৰ প্ৰয়োজন নাই। ন সপত্য সম স্নেহম, ল'ৰা ছোৱালীৰ সমান মায়া এই পৃথিৱীতেই নাই। ন চ দৈবত পৰম বলম, আৰু দৈবৰ সমান শক্তিশালী কোনো নাই। ইয়াতে দেখা গৈছে ন সপত্য সম স্নেহম, ধৃতৰাষ্ট্ৰ বেছিকে প্ৰযোজ্য হৈছে। মুঠতে দুৰ্যোধনে যিয়ে নকওক, অধৰ্ম হলেও বেয়া হলেও মনে মনে আছিল
মৌনেন সন্মতি লক্ষণম, মনে মনে থকা মানে কথাটো সন্মতি দিয়া। আৰু সেইকাৰণে যেতিয়া ভয়ংকৰ শব্দ উচ্চাৰণ কৰিছিলে দুৰ্যোধনে ৰাজসভাত যে দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰা, এটা বাক্যত ষ্টপ কৰি দিব পাৰিলেহেঁতেন কোনে? ধৃতৰাষ্ট্ৰই ক'ব পাৰিলে, মই সম্ৰাট, মই আদেশ দিছো, তুমি যুৱৰাজ হ'ব পাৰা, মোৰ কুলবধূক হাত দিব নোৱাৰিবা। ক'ৰবাত দুৰ্যোধনে দুখ পাব বুলি মনে মনে থকাৰ কাৰণে সেই ৰাজসভাত এগৰাকী নাৰী নিৰ্যাতিত। ৰাজসভা গোটেই পৃথিৱীৰ মহাৰথীবোৰৰ সন্মুখত, তাকো ইন্দ্ৰপ্ৰস্থৰ ৰাণী সম্ৰাজ্ঞী দ্ৰৌপদীৰ যদি তেনেকুৱা অৱস্থা হয়, সাধাৰণ নাৰীবোৰৰ কি ঘটনা ঘটিব? সেইকাৰণে নিজৰ সন্তানৰ প্ৰতি কেতিয়াও অন্ধভাৱে স্নেহ কৰিব নাপায়। অন্ধ সমৰ্থন বুলি কোৱা হয়। আপুনি স্নেহ কৰিবই লাগিব, কিন্তু আপুনি যুক্তিযুক্ততা চাওক, ধৰ্ম অধৰ্ম আপুনি বিশ্লেষণ কৰক, উচিত অনুচিত চাওক, তাৰ পিছতহে আপুনি সিদ্ধান্ত দিব লাগিব। সেই সিদ্ধান্ত দিয়া ভুল কৰাৰ বাবে ধৃতৰাষ্ট্ৰৰ লগ এৰিছিল বিদুৰে। আৰু এটা কথা আছিল যে এদিনাখন গধূলি অকলশৰে ধৃতৰাষ্ট্ৰই বিদুৰক মাতি আনি সুধিছে যে পাণ্ডৱক ৰাজ্য দিয়াটো ভাল হবনে? বৰ ধুনীয়া কথা কিন্তু এই বুলি কৈ গৈছিল প্ৰভুজনে, বিদুৰো প্ৰৱেশ হইলা কৰি ৰংগমন, তাংক পাই ধৃতৰাষ্ট্ৰে বলিলা বচন, কহিও কহিত মন্ত্ৰ বিদুৰক উপায়, পাণ্ডৱক ৰাজ্য কিবা দিবাক যোৱাই। ৰাজ্য দিব পাৰি নেকি? বিদুৰেটো ভাল উত্তৰেই দিব। ভাল উত্তৰ দিওঁতে বিদুৰক কি প্ৰত্যুত্তৰ দিছিল প্ৰভুজনে সুন্দৰভাৱে পঢ়ি গৈছে। আহক আমি শ্ৰৱণ কৰিছো। জয় কৃষ্ণ।